BTC ইলেকশ্যনত আমি কি পালোঁ কি হেৰালোঁ আমি শুধৰাব লগা কিবা আছে নেকি আৰু যিমানখিনি আমি ভাল কৰিছোঁ ইয়াতকৈ বহুত গুণ ভাল কৰিব পাৰিম নেকি সেইটো উদ্দেশ্যৰে আমি আলোচনা কৰিছোঁ আগত বিধানসভাত যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত আপোনালোকৰ ভূমিকা কেনেধৰণে নহয় আমাৰ পলিটিক্সতো ভূমিকাৰ কথা এনেকৈ প্ৰশ্ন আহিব নোৱাৰে ভূমিকা মানে আমাৰ মেইন উদ্দেশ্যটো হ'ল BTC অঞ্চলত থকা বা BTR অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ যিখিনি জাতীয় সমস্যা ইয়ুথসকলৰ যি মানে কি কয় সমস্যা এই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰোঁ সেইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু সেইটো লৈ পেলাই এইটো এটা ভূমিকাৰ এটা কি কয় আমি সোৰ্স হিচাপে লৈ পেলাই আগন্তুক ইলেকশ্যনত আমি ভাগ ল'ম সেইটো 100% চিয়'ৰ নাই BTR চৰকাৰটো আমাৰ এলায়েন্স চৰকাৰ হয় কিন্তু আগন্তুক যি MLA ইলেকশ্যনৰ কথা সেই কথাটোক লৈ পেলাই আমিও এতিয়া আলোচনা কৰা নাই সেইটো আমাৰ হাইকমাণ্ডে জানিব VCTC লৈ কি চিন্তা কৰিছে নাই VCTC এজ পাৰ দ্য আমাৰ যিমানখিনি আগৰ ইলেকশ্যনৰ আগত যি আমাৰ মেনিফেষ্টো আছিল মেনিফেষ্টোত আমি VCTC নবনাওঁ হয় এইটো কথাটো সত্য আৰু আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি ৰাইজৰ সন্মুখত উপস্থাপন কৰিছোঁ আমি এইবাৰ VCTC নবনাম বুলি কিন্তু ইলেকশ্যনৰ এতিয়া পাছত য'ত নেকি আগন্তুক MLA ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট হ'বলৈ গৈ আছে এই সময়ত আমি VCTC ইলেকশ্যন নামত ভিলেজ কাউন্সিল কৰি পেলাই ইলেকশ্যন কৰিব পৰা অৱস্থাত নহয় যাৰ ফলত আমি ইলেকশ্যনৰ পাছ মুহূৰ্তলৈকে অৰ্থাৎ MLA ইলেকশ্যন হৈ পেলাই ৰিজাল্ট ওলোৱালৈকে আমি VCTCটোকে কণ্টিনিউশ্যন কৰিবৰ কাৰণে এইবাৰ আমি খুব সোনকালে VCTC গঠন কৰি পেলাই ৰাইজৰ ডেভেলপমেণ্টটো কেনেকৈ আনিব পাৰে বিফৰ ইলেকশ্যন সেইটো কামটো আমি কৰিবলৈ হাতত লৈছোঁ বিগত সময়ছোৱাত বহুত কৰাপশ্যনৰ কথা কৈ থকা হৈছিলে এতিয়া সেই কৰাপশ্যনৰ ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে ভিতৰি কৰি আছে সেইটো আপোনালোকে অবজাৰ্ভ কৰি থাকক ইয়াৰ ৰিজাল্টটো পাই যাব খুব সোনকালে ঠিক আছে কি ক'ব এনেই আপোনালোকৰ পৰিকল্পনা কিবা ক'ব নেকি কিহৰ ওপৰত পৰিকল্পনা হয় যিটো অনাগত সময়ত যিটো বিধানসভা নিৰ্বাচন হৈ আছে হয় তাৰ পৰিকল্পনা অলপ কিবা ক'ব নেকি না আমাৰ পৰিকল্পনাটো হ'ল BPF-এ 12টা ছিট জিকি আছিলে তো 12টা আমি UPPলৈ জিকিম আৰু জিকাৰ কাৰণে আমি এটা পৰিকল্পনা গ্ৰহণ ল'ব লাগিব সেইটোৱে আমাৰ মেইন পৰিকল্পনা বন বিভাগৰ কিবা নতুনত্বৰ কথা চিন্তা কৰিছে নেকি কিহৰ ক্ষেত্ৰত বন বিভাগৰ বন বিভাগৰ কথাটোতো খুব দুৰ্ভাগ্যজনক অসমত আমাৰ BTR-ত যিমানখিনি বন আছে সেই বনটো পৃথিৱী বিখ্যাত আমাৰ বনবিলাক আছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ যিসকল অসমীয়া মানুহ যাক আমি বিভিন্ন জাতি জনগোষ্ঠীক ভাগ কৰোঁ সেই মানুহসকল আজিৰ দিনতো বনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আগৰ দিনত আমাৰ বড়োসকলে বন পূজাহে কৰিছিল মই অকল বড়োৰ কথা নহয় চুতীয়াসকলো বন পূজা কৰিছিল আপাৰ আছামত যদি আপুনি গৈ পেলাই সোধে আপোনাৰ লালুঙৰ কথা চিন্তা কৰক মৰাণ মটকৰ কথা চিন্তা কৰক গছৰ তলত গৈ পেলাই আমি কেনেকৈ পূজা কৰিছিলোঁ গছক আমি সেৱা জনাই পেলাই আমাৰ আহোম সম্প্ৰদায়ৰ মানুহসকলে কেনেকৈ বিহু ডান্স কৰিছিলে সেইটো আমাৰ প্ৰাকৃতিকৰ লগত সম্পৰ্ক আছে সকলো জাতি জনগোষ্ঠীৰে কিন্তু আজিৰ দিনক বনক যে আমি সন্মান দিব জনা নাই বন ধ্বংস কৰিবলৈ গৈ আছে সেইটো খুব দুৰ্ভাগ্যজনক গতিকে বন ৰক্ষা কৰিবৰ কাৰণে সেইটো অকল আমাৰ BTC EMA হাতত কিবা এটা কি কয় নতুনত্ব কথা চিন্তা কৰি পেলাই হাতত কিবা এটা প্ৰস্তুত কৰিলে যে নহ'ব কিয়নো আমাৰ অসম চৰকাৰো ইয়াত মানে প্ৰচেষ্টাটো ল'ব লাগিব বা থাকিব লাগিব ভাৰত চৰকাৰৰ প্ৰচেষ্টাটো থাকিব লাগিব লগত আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমাৰ ৰাইজক আমি সজাগ কৰোৱাটো আমাৰ চবতকৈ ডাঙৰ আমাৰ প্ৰচেষ্টা হ'ব লাগিব বৰ্তমানলৈকে এনেকৈ চিন্তা কৰা নাই বহুত বছৰ তেওঁলোকে মানাছৰ কাষত থকা ৰাইজে তেনেকেই জীয়াই থাকি আহি আছে কিন্তু বৰ্তমান মানাছত সন্মুখত থকা ওচৰে পাজৰে থকা মানুহৰ ফালৰ পৰা আমি কোনো মানাছ ধ্বংসৰ এনেকুৱা ইংগিত পোৱা নাই বন ধ্বংসৰ ইংগিত পোৱা নাই আৰু জীৱ জন্তুক ডিষ্টাৰ্ব দিয়া নাই গতিকে এই কথাটো আমি অলপ লাহেকৈ চালি জাৰি চাম আৰু সেইটো মেইনলি আমাৰ দায়িত্ব নহয় সেইটো অসম গভৰ্ণমেণ্টৰ দায়িত্ব সেইটো আগতে হৈছে BPF-এ এনেকৈ কৰিছে মানে তেওঁলোকৰ ভোট বেংকটো জংঘলৰ কাষত যিমানখিনি ৰাইজ আছে যিমান জাতি জনগোষ্ঠী নহওক স্পেচিয়েলি বড়ো নেপালী আৰু সান্তালী ভাইসকলক তেওঁলোকক লৈ পেলাই তেওঁলোকে ভোট বেংক হিচাপে খেলি আহিছিল
আৰু ইয়াকে লৈ পেলাই তেওঁলোকে গেমো খেলি আহিছিল, যাৰ ফলত মানে আজি মানে সমস্যাটো মানে বেছি জটিলৰ পৰা জটিল হৈ গৈ আছে। বিভিন্ন সময়ত শিল বালি মহল বা ক্ৰেচাৰ মাধ্যমৰ বিৰুদ্ধে আপুনি অভিযান চলাই আহিছে হয়। আৰু তেনেকৈ চলি যাবনে না আৰু পুনৰাবৃত্তি হ'ব এইবোৰ? অসমত BTCৰ বাহিৰে ক'তো মহল নাই। মই আমাৰ চিফ ডাঙৰীয়াৰ নিৰ্দেশত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশত সেইখিনি বন্ধ কৰিছিলোঁ প্ৰায় 8 দিন, নহয় জানো? 8 দিনত অসমত এনেকৈ হাহাকাৰ হৈ গৈছে, বাংলাদেশত আমাৰ পাথৰ বালি গৈ থাকে, বাংলাদেশত বিল্ডিং বনোৱাটো হাহাকাৰ হৈ গৈছে, নৰ্থ ইষ্টতে হাহাকাৰ হৈ গৈছে, যাৰ ফলত সেইদিনাখন মই মানে চিফ ডাঙৰীয়া কোৱাৰ ধৰণে আকৌ খুলিবলৈ বাধ্যত পৰিছোঁ। কিন্তু আপোনালোকে সজাগ হ'ব লাগিব, আপোনালোকে তেওঁলোকৰ পিছে পিছে দৌৰিব লাগিব, যাৰ ফলত আজি আমাৰ বন ধ্বংস হৈছে, যাৰ ফলত আমাৰ বালি পাথৰ বিদেশলৈ পঠিওৱাৰ কাৰণে আমাৰ ইৰোচন সমস্যাটো বেছি হৈ গৈছে।